লেহেমিয়াগতিত দলং নিৰ্মাণ কাৰ্যত ক্ষুব্ধ জনসাধাৰণ। দলং নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। কামৰূপ নলবাৰী সীমান্তৰ ৰঙিয়াৰ দোদেটিয়াত ৰাইজৰ উত্তাল প্ৰতিবাদ। দলং লাগে দলঙৰ কাম নিৰ্মাণ অতি সোনকালে আমাক লাগে দলং লাগে দলঙৰ নিৰ্মাণৰ কাম হেমাহি কৰা ঠিকাদাৰ মুৰ্দাবাদ। লেহেমিয়াগতিত দলং নিৰ্মাণ কৰাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে জনসাধাৰণ। নুনা নৈৰ ওপৰত লেহেমিয়াগতিত দলং নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ধৰ্ণা স্থানীয় ৰাইজৰ। দলং নিৰ্মাণ কৰা সংস্থাৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল কৰিছে দোদেটিয়া অঞ্চল। ৰাইজৰ অভিযোগ অনুসৰি সুদীৰ্ঘ ৩ বছৰে দলং নিৰ্মাণৰ ২০% কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰে। ঠিকাদাৰে অভাৱ অনাটনৰ মাজেৰে ৰৈ দলং নিৰ্মাণ কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। আমাৰ ইয়াত এখন নোনা নৈ আছে। এই নৈখনত স্বাধীনতাৰ পিছৰে পৰা কোনো যাতায়াতৰ আমি ব্যৱস্থা পোৱা নাছিলোঁ, কিন্তু এইবাৰ আমাক দয়া কৰি আমাৰ যি ৰুলিং বিজেপি চৰকাৰ তেখেতসকলত ইয়াত আমাক এখন ব্ৰিজ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ দিছিল। যে যি ঠিকাদাৰে জানিব পৰা মতে ঠিকাদাৰজনৰ নাম নজিব ব্ৰহ্মা হয়। তেখেতৰ লেহেমীয়া কামৰ গতিত আজি ৩ বছৰ হৈ গ'ল, কিন্তু দলংখনৰ আজি 100% কামেই হোৱা নাই আৰু 2 বছৰ থকা বুলি আমি জানিব পাৰিছোঁ। যে আমি ঠিকাদাৰক দাবী জনাইছোঁ যে আমাক অতি সোনকালতে এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি দিব লাগে, কাৰণ কিয়নো এই দলঙৰ বা এই নদীটোৰে দৈনিক হাজাৰ দৰ্শকে আপ ডাউন কৰে। তাৰ উপৰিও আমাৰ স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে দৈনিক তেওঁলোকে অহা যোৱা কৰে, কিন্তু যাতায়াতৰ আমি একদম কঠিন অৱস্থাত ভুগি আছোঁ। এই ক্ষেত্ৰত দলং নিৰ্মাণত লেহেমীয়া কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান কৰে চৰকাৰ প্ৰশাসনক। লগতে অতি শীঘ্ৰে দলং নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনায় গাঁওবাসীয়ে। আমাৰ এই দোদেটিয়াত নোনা নদীৰ ওপৰত এখন দলং সংযোগ কৰাৰ কাৰণে আমি বহুত দিন আগৰ পৰাই প্ৰতিবাদ কৰি আহিছিলোঁ। সেয়েহে আমাৰ প্ৰতিবাদত মানে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যেনে আমাৰ ৰঙিয়া সমষ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, নলবাৰী সমষ্টিৰ জয়ন্ত মোল্লা ডাঙৰীয়া, এওঁলোকে আমাক এই দলংখন দিছিলে। দলংখন চেংচন হোৱা আজি 3 বছৰ হ'ল। 3 বছৰে মানে ঠিকাদাৰে লেহেমীয়া গতিত কাম কৰি আছে। আৰু এনেকুৱা হৈছে ঠিকাদাৰে 2-4 দিনৰ কাৰণে লেবাৰ কেইজনমান লৈ আহে, অলপ মাল পেলাই, সেই মালখিনি শেষ হ'লে আকৌ লেবাৰবিলাক গুচি যায়। এনেকুৱা গতিত দলংখন নিৰ্মাণ হৈ আছে। গতিকে দলংখন আমাক অতি শীঘ্ৰেই, ৰাইজৰ দাবী অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে। ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।